যে তৃতীয় ভাগত আমি আহিছোঁ। তৃতীয় ভাগতো আমাৰ কি আছে, চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰৰ একেবাৰে শেষ ভাগটোলৈ আহিছোঁ। আজিকালি বেছিভাগ ৰাষ্ট্ৰতেই আইন বিভাগ বা আইনসভা জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত হয়। আমাৰ ভাৰতবৰ্ষতো সেই একেই। আইনসভাত বহুতো সদস্য থাকে। ভাৰতবৰ্ষৰ আইনসভাক সংসদ বুলি কোৱা হয়। এই সংসদৰ ভাগ আছে দুটা, উচ্চ সদন, নিম্ন সদন। উচ্চ সদনক কোৱা হয় ৰাজ্যসভা আৰু নিম্ন সদনক লোকসভা বুলিও কোৱা হয়। কিছুমান দেশৰ আইনসভাৰ সদস্যসকলৰ মাজৰ পৰাই বাছি লোৱা কেইজনমানক লৈ কাৰ্যপালিকা গঠন হয়। যেনে ধৰা আমাৰ ভাৰতবৰ্ষত কি হয়, বা আইনসভাৰ সদস্যসকলৰ দ্বাৰাই প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মন্ত্ৰীসকল গঠন নহয় জানো, সেয়াই কাৰ্যপালিকা। তে কিছুমানত কাৰ্যপালিকা দুবিধ। আমাৰোতো কাৰ্যপালিকা দুবিধ আছে। এটা হৈছে নামমাত্ৰ কাৰ্যপালিকা, এটা হৈছে প্ৰকৃত কাৰ্যপালিকা। আমাৰ ভাৰতবৰ্ষৰ নামমাত্ৰ কাৰ্যপালিকা ৰাষ্ট্ৰপতিৰ কোনো কাম নাই, কিন্তু ৰাষ্ট্ৰপতিয়ে সকলো চোৱা চিতা কৰিবলগীয়া হয়। আইন এখন প্ৰস্তুত কৰা ৰাষ্ট্ৰপতিৰ চহী নোহোৱা আগলৈকে ইয়াক কি বুলি কোৱা হয়, বিধেয়ক বুলি কোৱা হয়। আৰু যেতিয়ালৈকে ৰাষ্ট্ৰপতিয়ে এছেণ্ট প্ৰদান কৰিব, এছেণ্ট মানে যে কি, ৰাষ্ট্ৰপতিৰ চহীটোক এছেণ্ট বুলি কোৱা হয়। সেই এছেণ্টটো প্ৰদান কৰাৰ লগতেই সেইখন আইনত পৰিণত হ'ব। ভাৰতবৰ্ষত কি আছিলে, ৰাষ্ট্ৰপতি হৈছে নামমাত্ৰ কাৰ্যপালিকা আৰু প্ৰধানমন্ত্ৰীকে আদি কৰি মন্ত্ৰী পৰিষদখনক কি বুলি কোৱা হয়, প্ৰকৃত কাৰ্যপালিকা বুলি কোৱা হয়। কাৰ্যপালিকাই কৰিবলগীয়া কামসমূহ বহুতো ভাগত ভগাই লৈ আৰু বিভিন্ন দায়িত্ব বেলেগ বেলেগ বিভাগক ন্যস্ত কৰা হৈছে। ভাৰতবৰ্ষত কি কৰিছে যে, ইয়াৰ যিটো আইনসভা বা যিটো কাৰ্যপালিকাই কৰে, প্ৰকৃত কাৰ্যপালিকাই কামবোৰ কৰে, ইয়াৰ কি হয়, দপ্তৰ বিতৰণ কৰে। মন্ত্ৰীসকলৰ বিভিন্ন দপ্তৰ থাকে, সেই দপ্তৰসমূহ বিতৰণ কৰি দিয়ে, তেওঁলোকক বিভিন্ন দায়িত্বত প্ৰদান কৰে। বিভিন্ন দেশৰ কাৰ্যপালিকা সুকীয়া চৰিত্ৰ অনুযায়ী বিভাগ বা দপ্তৰসমূহৰ সংখ্যা আৰু নাম বেলেগ বেলেগ হ'ব পাৰে। বিভিন্ন ঠাইত বেলেগ বেলেগ হ'ব পাৰে। যেনেকৈ আমেৰিকান মন্ত্ৰীজনক ছেক্ৰেটাৰী বুলি কয়, কিন্তু আমাৰ ভাৰতবৰ্ষত আকৌ মিনিষ্টাৰ বা মন্ত্ৰী বুলি কোৱা হয়। শিক্ষা এডুকেশ্যন মিনিষ্টাৰ থাকে। মানৱ সম্পদ আছে, এইটো কি বুলি কোৱা হয়, মানৱ সম্পদক কি বুলি কোৱা হয়, HR মিনিষ্টাৰ। HR মানে হৈছে কি, হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট মিনিষ্টাৰ বুলি কোৱা হয়। স্বাস্থ্য মন্ত্ৰী বুলি কোৱা হয়, মন্ত্ৰী আছে। স্বাস্থ্য মন্ত্ৰী যেনেকৈ ধৰা তোমাৰ কি আছিলে, কিন্তু ভাৰতবৰ্ষত এতিয়ালৈকে শিক্ষা আৰু মানৱ সম্পদ মন্ত্ৰী দুইজন একেজনকে ধৰা হয়। কি আছিলে, কি সিং টোমৰ আছিলে, মই পাহৰিলোঁ, নৰেন্দ্ৰ সিং টোমৰ নেকি থাকিলে বাৰু। যিয়ে নহওক, স্বাস্থ্যমন্ত্ৰী তোমালোকে জানা ডক্টৰ হৰ্ষ বৰ্ধন। ব্যৱসায় বাণিজ্যৰ মন্ত্ৰীজনৰ নাম মই পাহৰিছোঁ। আইন শৃংখলাৰ মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ। প্ৰতিৰক্ষা মন্ত্ৰী আমি জানো ৰাজনাথ সিং। বৈদেশিক মন্ত্ৰী আমি জানো কি আছিলে, সুব্ৰমণিয়াম জয়শংকৰ। যাতায়াতৰ মন্ত্ৰীজনৰ নাম আমি জানো নীতিন গাডকাৰী। গ্ৰামোন্নয়ন মন্ত্ৰীজনৰ নামটো পাহৰি গ'লোঁ। সমাজ কল্যাণ মন্ত্ৰীৰ নামো মই পাহৰিলোঁ বাৰু। যিয়ে নহওক, এইখিনি কথা মনত পৰিব। সকলো দেশতে সুকীয়া সুকীয়া বিভাগ থাকে, কিন্তু আমাৰ কিন্তু সুকীয়া বিভাগ এনেধৰণে ভাগ কৰি থৈছে। তোমালোকে জিলা আদালত, উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয় আদিৰ নাম শুনিছা চাগৈ। আমি শুনিছোঁ, ইয়াৰ আগতে ভাগ পাইছোঁ। এইটো পিৰামিডৰ দৰে গঠিত হৈছে। জিলা আদালতৰ পৰা উচ্চ ন্যায়ালয়ৰ পৰা একে উচ্চতম ন্যায়ালয় নাম কৈছে। এইবোৰক লৈ বিচাৰ বিভাগ গঠিত হৈছে। ইহঁতে বিচাৰ কৰে যে ফৌজদাৰী গোচৰ বা দেৱানী গোচৰত বিচাৰ কৰিব পৰা এনেকুৱা ক্ষমতা আছে, বা আইনসমূহ ৰাষ্ট্ৰৰ পক্ষে বা জনসাধাৰণৰ কল্যাণৰ বাবে হৈছেনে নাই সেইটো পৰিচালনা কৰে তেওঁলোকে। কিছুমান দেশত আকৌ আইনসভাক জনসাধাৰণে নিৰ্বাচন কৰে। ক'ৰবাত আইনসভাক জনসাধাৰণে নিৰ্বাচন কৰে। আমাৰ কিন্তু আকৌ চৰকাৰে নিৰ্বাচন কৰি দিয়ে। ইয়াত কৈছে, মনত ৰাখিবলগীয়া কথাখিনিলৈ আমি আহোঁ। ৰাষ্ট্ৰ হ'বলৈ চৰকাৰ লাগিবই। চৰকাৰ নহ'লে কিন্তু ৰাষ্ট্ৰ হ'ব নোৱাৰে। ৰাজতন্ত্ৰ আটাইতকৈ পুৰণি শাসন ব্যৱস্থা, পৃথিৱীৰ আটাইতকৈ পুৰণি শাসন ব্যৱস্থা হ'লে ৰাজতন্ত্ৰ। গণতন্ত্ৰ জনসাধাৰণৰ চৰকাৰ। আমি কৈছোঁ যে গণতন্ত্ৰ মানে হৈছে কি, জনসাধাৰণৰ দ্বাৰা, জনসাধাৰণৰ হৈ আৰু জনসাধাৰণৰ বাবে যি চৰকাৰ, সেই চৰকাৰ গণতন্ত্ৰ বুলি কোৱা হয়। আধুনিক যুগত প্ৰকৃতাৰ্থত ৰাজতন্ত্ৰ নায়েই। এই সীমিত ৰাজতন্ত্ৰ ক'ৰবাত আছে। চৰকাৰৰ কাম মূলতঃ 3 ভাগত ভগোৱা হৈছে। এটা হৈছে কি, বিধানমণ্ডল। মই কৈছোঁ বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ কথা। ইয়াত মই উত্তৰবোৰ দি থৈছোঁ যে কি আছিলে, 1 নম্বৰ প্ৰশ্নৰ উত্তৰ আছে কি, 2খন পুৰণি ভাৰতৰ ৰাজ্যৰ নাম মগধ, কনৌজ, কৌশল এনেকুৱা আছে, এইখিনি কৰি ল'বা। তাৰপিছত 2জন একনায়কৰ নাম, এজন হৈছে কি, কি বুলি কয়, ইটালীৰ মুছলিনী আৰু জাৰ্মানীৰ হিটলাৰ। 2খন সীমিত ৰাজতন্ত্ৰ, ইংলেণ্ড, জাপান, ভূটান, এনে ক'লেই হ'ল আৰু। তাৰপিছত 2জন আহোম ৰজাৰ নাম, চুকাফা, ৰুদ্ৰসিংহ, শিৱসিংহ, গদাধৰ সিংহ, চন্দ্ৰকান্ত সিংহ, পুৰন্দৰ সিংহ ক'লেই হ'ল আৰু। 2খন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাম, ভাৰত, পাকিস্তান। তাৰপিছত আছে কি বুলি কয়, ইংলেণ্ড ক'ব পাৰোঁ। তাৰপিছত আমাৰ ছুইজাৰলেণ্ড ক'ব পাৰোঁ, ফ্ৰান্স ক'ব পাৰোঁ, অষ্ট্ৰেলিয়া ক'ব পাৰোঁ, এনেকৈ আৰু।
তে দুটা বা তিনিটাত উত্তৰ দিব দিছে আমাৰ চৰকাৰে আমাৰ বাবে কি কৰে আমি যদি প্ৰশ্ন কৰোঁ যে চৰকাৰে আমাৰ বাবে কি কৰে একদম প্ৰথমতে আছে চৰকাৰে আমাৰ বাবে কি কৰে এইখিনিতে চাই ল'লে হ'ব চৰকাৰে আমাৰ বাবে কি কৰে যে কি বুলি কৈছে যে যাতায়াতৰ বাবে ৰাস্তা বান্ধে বান প্ৰতিৰোধৰ বাবে মাথাউৰি বান্ধে সুলভ মূল্যৰ দোকানৰ জৰিয়তে চাউল চেনি আদি অত্যাৱশ্যকীয় সামগ্ৰীসমূহ যোগান ধৰে চৰকাৰী স্কুলত পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীক অষ্টম শ্ৰেণীলৈকে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰে এই সকলোবোৰ কাম আমি কৰে বুলি চৰকাৰে কৰে বুলি আমি জানিব লাগিব তাৰ পিছত কৈছে কি যে ভাৰতে কাৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল ভাৰতে ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল কিমান দিনৰ বাবে তেওঁলোকে আমাৰ দেশখন শাসন কৰিছিল তেওঁলোকে প্ৰায় 200 বছৰৰ বাবে আমাৰ দেশখন শাসন কৰিছিল এইটো কথা ন্যায় বিভাগৰ কাম কি আমি যদি কওঁ ন্যায় বিভাগৰ কাম কি আমি এনেকৈ ক'ম যে ন্যায় বিভাগ আৰু কাৰ্যপালিকাই কাৰ কাম ভাল বেয়া বিচাৰ কৰা ন্যায় বিভাগ আৰু কাৰ্যপালিকাৰ কামৰ ভাল বেয়া বিচাৰ কৰাৰ লগতে আইনৰ সহায়ত গোচৰ মীমাংসা কৰি জনসাধাৰণক ন্যায় দান কৰাটো কৰা বিভাগটোৱে হ'ল বিচাৰ বিভাগ আৰু বিচাৰ বিভাগৰ কাম বুলি আমি এনেকৈ ধুনীয়াকৈ কৈ দিলেই হৈ গ'ল তাৰ পিছত কৈছে কি একনায়ক তন্ত্ৰ মানে কি এজন ন্যায় বিভাগক কি কাম ক'লে এজন ব্যক্তিৰ দ্বাৰা পৰিচালিত শাসন ব্যৱস্থাকেই একনায়ক তন্ত্ৰ বুলি কোৱা হয় এনে শাসনৰ অধীনত ব্যক্তি স্বাধীনতা নাথাকে কাৰণ এনে শাসন ব্যৱস্থাত কি বুলি কয় একনায়কজনৰ নিজৰ সুবিধা অনুসৰি তেওঁৰ নিজৰ স্বাৰ্থহে সিদ্ধি কৰাৰ ক্ষেত্ৰত যথেষ্ট আগভাগ লয় আৰু তেওঁ কোৱা কথাবোৰেই যেন এই কথাবোৰেই সেই ৰাষ্ট্ৰখনৰ বাবে বা সেই দেশখনৰ বাবে আইনৰ দৰে হৈ পৰে আৰু তেওঁৰ বিৰোধিতা কৰিলে দণ্ডনীয় হয় আৰু সেইবাবে কি হয় ইয়াত স্বাধীনতা কি বুলি কয় ব্যক্তিৰ স্বাধীনতা একেবাৰে নাথাকে বুলি অনুমান কৰিব পৰা যায় পাঠটোত পোৱা 5টা মূল কথা যদি আমি লিখিবলৈ যাওঁ তেনেহ'লে মূল কথা পাঠটোত পোৱা আমি ক'ম যে চৰকাৰে আমি এনেকৈ লিখিম আৰু আমি পাঠটোত পাইছোঁ যে চৰকাৰৰ ধাৰণা বুলি ক'লে আমি সাধাৰণতে বুজো যে চৰকাৰ 3 প্ৰকাৰৰ চৰকাৰে কাম কৰে চৰকাৰে আমাৰ বাবে এই কাম কৰাকেইটা গোটেইকেইটা লিখি দিবা যে চৰকাৰে আমাৰ বাবে যাতায়াতৰ বাবে ৰাস্তা বান্ধে বান প্ৰতিৰোধৰ বাবে মাথাউৰি বান্ধে সুলভ মূল্যৰ দোকানৰ জৰিয়তে চাউল চেনি আদি প্ৰদান কৰাৰ লগতে চৰকাৰী স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ অষ্টম শ্ৰেণীলৈকে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰে 2 নম্বৰ বাক্যটো আমি এনেকৈ লিখিম যে ভাৰতবৰ্ষত চৰকাৰৰ পৰ্যায় 3টা ৰাষ্ট্ৰীয় চৰকাৰ ৰাজ্যিক চৰকাৰ আৰু স্থানীয় চৰকাৰ এইটো 2 নম্বৰ বাক্য 3 নম্বৰ বাক্যটো লিখিম যে আহোমসকলে প্ৰায় 600 বছৰ অসমত ৰাজত্ব কৰিছিল আৰু তেওঁলোকৰ প্ৰধান স্বৰ্গদেউসকলৰ নাম চুকাফা ৰুদ্ৰসিংহ শিৱসিংহ গদাধৰ সিংহ ইত্যাদি এনেকৈ লিখি দিব লাগিব 4 নম্বৰ বাক্যটো হৈছে কি এজনে শাসন কৰা তন্ত্ৰক ৰাজতন্ত্ৰ কেইবাজনো নিৰ্বাচিত ব্যক্তিয়ে শাসন কৰা তন্ত্ৰক হৈছে অভিজাততন্ত্ৰ আৰু জনগণে শাসন কৰা তন্ত্ৰক গণতন্ত্ৰ বুলি কোৱা হয় আৰু শেষত আমি লিখিম যে ভাৰতবৰ্ষৰ আইনসভাক সংসদ বুলি কোৱা হয় ইয়াৰ ভাগ দুটা এটা হ'ল উচ্চ সদন যাক ৰাজ্যসভা বুলি কয় আৰু এটা হ'ল নিম্ন সদন যাক আমি লোকসভা বুলি কওঁ তাৰপিছত হৈছে 3 নম্বৰ খটো চৰকাৰৰ 3টা শাখাই কি কাম কৰে আমি ধুনীয়াকৈ ইয়াৰ আগৰ পাঠটোলৈ যাবগৈ লাগিব এইটো চৰকাৰৰ গোটেই কামবোৰ 3টা ডাঙৰ ভাগত ভগোৱা হৈছে ভাগকেইটা হৈছে কি আইন প্ৰণয়ন আইন প্ৰয়োগ আৰু বিচাৰ আইন প্ৰণয়ন বিভাগে আইন প্ৰস্তুত কৰে আইন প্ৰয়োগ বিভাগে আইন কাৰ্যকৰী হৈছে নে নাই তাক চোৱা চিতা কৰে আৰু বিচাৰ বিভাগে আইন জনসাধাৰণৰ বাবে জনকল্যাণমূলক হৈছে নে নাই সেইটো চোৱা চিতা কৰে এনেকৈ লিখি দিলেই হ'ব তাৰপিছত একেবাৰে শেষৰ প্ৰশ্নটোলৈ আমি আহোঁ শেষৰ প্ৰশ্নটো কৈছে কি আদিম যুগৰ মানুহে কিয় দল বান্ধি থাকিবলৈ ল'লে আৰু তাৰ ফলত কি হ'ল একদম ধুনীয়াকৈ লিখা আছে যে আদিম যুগৰ মানুহে সমাজপ্ৰিয় স্বভাৱটোৰ বাবেই দল বান্ধি থাকিবলৈ ল'লে প্ৰথম কথা থাকিবলৈ ল'লে আৰু তাৰ ফলতেই তেওঁলোকে কি আছিলে হিংস্ৰ জীৱ জন্তুৰ পৰা ৰক্ষা পাবৰ কাৰণে বা শিকাৰ কৰিবলৈ সুবিধাৰ বাবে তেওঁলোকে কি আছিলে দল বান্ধি থাকিবলৈ ল'লে যাৰ ফলত আমাৰ কি বুলি কয় মানুহৰ সমাজৰ প্ৰতি দায়বদ্ধ হ'ল আৰু সমাজৰ সৃষ্টি হ'ল আৰু এনেদৰে কি আছিলে দলত মুৰব্বী এজনক মানি ল'ব পৰা হ'ল আৰু শেষলৈ এই দলৰ নীতি নিয়ম শৃংখলা আদি নীতি নিয়মত পৰিণত হ'ল আৰু উমৈহতীয়া উন্নয়ন আৰু নিৰাপত্তাৰ বাবে কিছুমান ব্যৱস্থা কৰা হ'ল আৰু এনেদৰে লাহে লাহে চৰকাৰ ব্যৱস্থাৰ আৰম্ভণি হ'ল এই কথাখিনি ধুনীয়াকৈ মিলাই কৰি লিখি দিলে শুদ্ধ হৈ যাব
আৰু একেবাৰে শেষত দিছে কি এটা প্ৰকল্প প্ৰস্তুত কৰিব দিছে অনুশীলনী বহীত 10খন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাম লিখিব দিছে তোমালোকে এটা কাম কৰিবা মই কৈ দিছোঁ যে গুগল পৃষ্ঠাত গৈ 10খন গণতন্ত্ৰ 10 ডেমক্ৰেটিক কাণ্ট্ৰি অফ দ্য ৱৰ্ল্ড বুলি লিখি দিবা লিখি দিলে তাত 10খন গণতান্ত্ৰিক দেশৰ নাম আহিব আৰু তাতে কি আছে তেওঁলোকৰ জাতীয় পতাকাসমূহ আহিব সেই পতাকাসমূহ এটা সাইডত আঁকি আৰু দেশখনৰ নামবোৰ লিখি পেলাই দিবা লিখি পেলাই ধুনীয়াকৈ প্ৰকল্পটো প্ৰস্তুত কৰি থৈ দিবা ভাল হ'ব তেতিয়া সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলোঁ মই যিমানখিনি পাৰোঁ মই মোৰ পাঠটো আগবঢ়াই দিবলৈ চেষ্টা কৰিলোঁ আৰু তাত যদি কিবা ভুলভ্ৰান্তি হয় সকলোৱে তাক মোৰ তলত কমেণ্ট বক্সত দি শুধৰাই মই শুদ্ধ কৰিবলৈ চেষ্টা এটা কৰিম সকলোৱে দিবলৈ আৰু কিবা অসুবিধা হ'লে মোৰ তলত কমেণ্ট কৰি জনালে মই ভাল পাম আৰু ইয়াকে আজিলৈ পাঠটো ইমানতে সামৰিলোঁ পৰৱৰ্তী পাঠত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকেই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ বাবে আৰু শ্বেয়াৰ লগতে লাইক কৰিবৰ বাবে অনুৰোধ জনাইছোঁ ধন্যবাদ